কি ক'ব খেতি কৰি আৰু আমাৰ নিচিনা মানুহৰ একো উপায় নাই। খেতি কৰি কিবা লাভ হয়নে? নাই হোৱা। একো লাভ হোৱা নাই। একো হোৱা নাই দুবছৰ এই বছৰ। যোৱা বছৰ হোৱা নাই, এইবছৰ হোৱা নাই। কষ্ট কিমান? বহুত কষ্ট। এবিঘা মাটি 450 হাল বোৱা। হয়। 5 বালেহে হয়। একো ফলাফল পোৱা নাই। এয়া বতৰ নাই। দেখিছেনে বাৰু? ব'লা গাইছ, এনেকৈ পথাৰলৈ আহিছোঁ আজি। ধান কটা চাবলৈ আহিছোঁ। আমাৰো ধান কাটি আছে। এইজোপা বগৰী আমি আগতে পথাৰলৈ আহোঁ, সৰু থাকোঁতে এই বগৰীবিলাক খুব খাইছিলোঁ। দেখিছে কলি বগৰী, কিন্তু এইবোৰ খালে কাহ হয়, কিন্তু আমি সৰুতে বহুত খাইছিলোঁ। অলপ কেহা কেহা লাগিছে, খাবলৈ ইমান ভাল নহয়। বহুত দূৰ পথাৰখন, খোজকাঢ়ি খোজকাঢ়ি আহিছোঁ, ভাগৰ লাগি গৈছেগৈ। বৰা ধান নে কি কয়, বৰা ধান। এই আমাৰ ধান কাটি আছে, কাটি আদায় হৈছে আৰু। তো এতিয়া গা পা ধুই ল'লোঁ। গা পা ধুই লোৱাৰ পাছতে দাদা এজন আহিলে গোলাঘাটৰ, আৰু আমি এতিয়া যাম নিকুৰি চহলা চাপৰি বুলি কয় তালৈ। আমি বিশেষ কাম এটাত গৈ আছোঁ। কিয় গৈ আছোঁ আপোনালোক কৈ আছোঁ ব'লক। আমাৰ বিশেষ কামটো হ'ল, আমি আহিছোঁ সাৰৰ মাৰ্কেটিং কৰিবৰ কাৰণে। য'ত খেতিপথাৰ বেছিকৈ হয়, তাত আমি জৈৱিক সাৰ, যিটো ধনধৰা বুলি কয়, বাহুবলী, লেয়াৰ ফাৰ্মৰ পৰা যিটো মলৰ পৰা সাৰ উৎপন্ন কৰা হৈছে, তো সেই সাৰটো আমি মাৰ্কেটিং কৰিব আহিছোঁ। ব'লক আমি দেখাই থাকিম। তো সেই গাইছ, ইয়াতে আমি খেতি চাবলৈ আহি আছোঁ, আৰু আমাক সেই ককাজনে দেখাব এতিয়া খেতিখিনি। কি ক'ব খেতি কৰি আৰু আমাৰ নিচিনা মানুহৰ একো উপায় নাই। খেতি কৰি কিবা লাভ হয়নে? নাই হোৱা। একো লাভ হোৱা নাই। একো হোৱা নাই দুবছৰ এই বছৰ। যোৱা বছৰ হোৱা নাই, এইবছৰ হোৱা নাই। কষ্ট কিমান? বহুত কষ্ট। এবিঘা মাটি 450 হাল বোৱা। হয়। 5 বালেহে হয়। একো ফলাফল পোৱা নাই। এয়া বতৰ নাই। দেখিছেনে বাৰু? ব'লা হয় হয়। নাই পোৱা আকৌ, আজি খাবলৈ সেইকাৰণে লৈছোঁ। ইয়াত অকল গোবৰ সাৰে আছে ইয়াত আৰু য'ত ত'ত পৰি।